প্ৰকাশিত তথ্য অনুসৰি চূড়ান্ত ভোটাৰ তালিকাত প্ৰায় 10 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ভোটাৰ তালিকাত নাম নাথাকিলে কি কৰিব আপুনি? প্ৰথমে আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বিএলৰ সৈতে যোগাযোগ কৰক। 26 চনৰ এই ফাইনাল ভোটাৰ লিষ্টত আপোনাৰ নাম নাথাকে, যদিহে আপোনাৰ নাম কৰ্তন হৈ যায় আপুনি কি কৰিব? আপুনি চিধাই বিএলৰ ওচৰত যাব, বিএলৰ লগত আলোচনা কৰিব। বিএলে যদি কয় ইয়াত আৰু একো কৰিব পৰা উপায় নাই, তেতিয়াহ'লে আপুনি চিধাই ফৰ্ম 6 ফিল আপ কৰিব দিব। পুনৰ ফৰ্ম 6 ফিল আপ কৰিব দিব। আজিকালিৰ ভিতৰতে ফৰ্ম 6 ফিল আপ কৰিব দিব আৰু ফৰ্ম 6 ফিল আপ কৰিলে আপোনাৰ নামটো পুনৰ উঠি যাব। গতিকে ইয়াত চিন্তাৰ কোনো কাৰণ নাই। যদি নাম অহা নাই আপোনালোকে বিএলৰ লগত যোগাযোগ কৰক আৰু অতি সোনকালে, যদিহে আপোনাৰ নাম কৰ্তন হৈছে, অতি সোনকালে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰক। তো এয়া আছিল ফ্ৰেণ্ডছ আজিৰ ভোটাৰ ডাউনলোড অথবা নাম অন্তৰ্ভুক্ত সম্পৰ্কে কিছু আইডিয়া। আগলৈ এনেধৰণৰ নতুন নতুন তথ্য অথবা নতুন নতুন আপডেটবিলাক দি থাকিম। মোৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। প্ৰকাশিত তথ্য অনুসৰি চূড়ান্ত ভোটাৰ তালিকাত প্ৰায় 10 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ভোটাৰ তালিকাত নাম নাথাকিলে কি কৰিব আপুনি? প্ৰথমে আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বিএলৰ সৈতে যোগাযোগ কৰক। 26 চনৰ এই ফাইনাল ভোটাৰ লিষ্টত আপোনাৰ নাম নাথাকে, যদিহে আপোনাৰ নাম কৰ্তন হৈ যায় আপুনি কি কৰিব? আপুনি চিধাই বিএলৰ ওচৰত যাব, বিএলৰ লগত আলোচনা কৰিব। বিএলে যদি কয় ইয়াত আৰু একো কৰিব পৰা উপায় নাই, তেতিয়াহ'লে আপুনি চিধাই ফৰ্ম 6 ফিল আপ কৰিব দিব। পুনৰ ফৰ্ম 6 ফিল আপ কৰিব দিব। আজিকালিৰ ভিতৰতে ফৰ্ম 6 ফিল আপ কৰিব দিব আৰু ফৰ্ম 6 ফিল আপ কৰিলে আপোনাৰ নামটো পুনৰ উঠি যাব। গতিকে ইয়াত চিন্তাৰ কোনো কাৰণ নাই। যদি নাম অহা নাই আপোনালোকে বিএলৰ লগত যোগাযোগ কৰক আৰু অতি সোনকালে, যদিহে আপোনাৰ নাম কৰ্তন হৈছে, অতি সোনকালে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰক। তো এয়া আছিল ফ্ৰেণ্ডছ আজিৰ ভোটাৰ ডাউনলোড অথবা নাম অন্তৰ্ভুক্ত সম্পৰ্কে কিছু আইডিয়া। আগলৈ এনেধৰণৰ নতুন নতুন তথ্য অথবা নতুন নতুন আপডেটবিলাক দি থাকিম। মোৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। প্ৰকাশিত তথ্য অনুসৰি চূড়ান্ত ভোটাৰ তালিকাত প্ৰায় 10 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ভোটাৰ তালিকাত নাম নাথাকিলে কি কৰিব আপুনি? প্ৰথমে আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বিএলৰ সৈতে যোগাযোগ কৰক। 26 চনৰ এই ফাইনাল ভোটাৰ লিষ্টত আপোনাৰ নাম নাথাকে, যদিহে আপোনাৰ নাম কৰ্তন হৈ যায় আপুনি কি কৰিব? আপুনি চিধাই বিএলৰ ওচৰত যাব, বিএলৰ লগত আলোচনা কৰিব। বিএলে যদি কয় ইয়াত আৰু একো কৰিব পৰা উপায় নাই, তেতিয়াহ'লে আপুনি চিধাই ফৰ্ম 6 ফিল আপ কৰিব দিব। পুনৰ ফৰ্ম 6 ফিল আপ কৰিব দিব। আজিকালিৰ ভিতৰতে ফৰ্ম 6 ফিল আপ কৰিব দিব আৰু ফৰ্ম 6 ফিল আপ কৰিলে আপোনাৰ নামটো পুনৰ উঠি যাব। গতিকে ইয়াত চিন্তাৰ কোনো কাৰণ নাই। যদি নাম অহা নাই আপোনালোকে বিএলৰ লগত যোগাযোগ কৰক আৰু অতি সোনকালে, যদিহে আপোনাৰ নাম কৰ্তন হৈছে, অতি সোনকালে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰক। তো এয়া আছিল ফ্ৰেণ্ডছ আজিৰ ভোটাৰ ডাউনলোড অথবা নাম অন্তৰ্ভুক্ত সম্পৰ্কে কিছু আইডিয়া। আগলৈ এনেধৰণৰ নতুন নতুন তথ্য অথবা নতুন নতুন আপডেটবিলাক দি থাকিম। মোৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। প্ৰকাশিত তথ্য অনুসৰি চূড়ান্ত ভোটাৰ তালিকাত প্ৰায় 10 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ভোটাৰ তালিকাত নাম নাথাকিলে কি কৰিব আপুনি? প্ৰথমে আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বিএলৰ সৈতে যোগাযোগ কৰক। 26 চনৰ এই ফাইনাল ভোটাৰ লিষ্টত আপোনাৰ নাম নাথাকে, যদিহে আপোনাৰ নাম কৰ্তন হৈ যায় আপুনি কি কৰিব? আপুনি চিধাই বিএলৰ ওচৰত যাব, বিএলৰ লগত আলোচনা কৰিব। বিএলে যদি কয় ইয়াত আৰু একো কৰিব পৰা উপায় নাই, তেতিয়াহ'লে আপুনি চিধাই ফৰ্ম 6 ফিল আপ কৰিব দিব। পুনৰ ফৰ্ম 6 ফিল আপ কৰিব দিব। আজিকালিৰ ভিতৰতে ফৰ্ম 6 ফিল আপ কৰিব দিব আৰু ফৰ্ম 6 ফিল আপ কৰিলে আপোনাৰ নামটো পুনৰ উঠি যাব। গতিকে ইয়াত চিন্তাৰ কোনো কাৰণ নাই। যদি নাম অহা নাই আপোনালোকে বিএলৰ লগত যোগাযোগ কৰক আৰু অতি সোনকালে, যদিহে আপোনাৰ নাম কৰ্তন হৈছে, অতি সোনকালে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰক। তো এয়া আছিল ফ্ৰেণ্ডছ আজিৰ ভোটাৰ ডাউনলোড অথবা নাম অন্তৰ্ভুক্ত সম্পৰ্কে কিছু আইডিয়া। আগলৈ এনেধৰণৰ নতুন নতুন তথ্য অথবা নতুন নতুন আপডেটবিলাক দি থাকিম। মোৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।